হয় চাওক অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিছুদিন আগতে বজালী জিলাখন হয়তো সম্পূৰ্ণৰূপে তেওঁলোকে কি কৰিছিলে কাটি দিছিলে কৰ্তন কৰিছিলে ঠিক আকৌ সমষ্টি নিৰ্ধাৰণ কৰাৰ পিছত পুনৰাই জিলাখন মানে ঘোষণা কৰিছে বজালী জিলাখন ঠিক তেনেদৰে আমি হয়তো দুদিনমান আগতে আমি যিখিনি দেখিবলৈ পাইছোঁ যে পুনৰাই এই বজালী জিলাখন কৰ্তন কৰা হৈছে এয়া অতিকৈ লজ্জাজনক কথা অতিকৈ ধিক্কাৰজনক কথা এই কাৰণে ধিক্কাৰজনক কথা যে অসম চৰকাৰে যেনেকুৱা ভাৱমূৰ্তি সঁচাকৈ মানে অসম চৰকাৰ ব্যৰ্থ এই কাৰণে হৈছে যে অসম চৰকাৰে বাৰে বাৰে অসমৰ বজালী অঞ্চলৰ বজালীবাসীক লৈ পেলাই যি মানে মৈমাতলে আৰম্ভ কৰিছে যি লৰা ধেমালি আৰম্ভ কৰিছে এয়া অতিকৈ দুৰ্ভাগ্যজনক অতি লজ্জাজনক কথা যাৰ কাৰণে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা সংঘই নেমচুৰ ফালৰ পৰা ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ তাৰ লগতে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ যে বিভিন্ন দল সংগঠনৰ যি দাবী এই দাবীৰ প্ৰতি তেওঁলোকে সঁহাৰি জনাই পুনৰাই এই জিলাখন যাতে বাহাল ৰাখে তাৰ কাৰণে আমি নেমচুৰ ফালৰ পৰা দাবী জনাইছোঁ আৰু যিখিনি কাম কাজ এই কাম কাজখিনি যাতে সুচাৰুৰূপে পালন কৰে আজি চাওক আপোনালোকে লক্ষ্য কৰিছে যে অসম চৰকাৰৰ যি নেতৃত্ব আমি মানে ধন্যবাদ জনাইছিলোঁ যে তেওঁলোকে বজালী জিলাখন ঘোষণা কৰিছে পুনৰাই যে তেওঁলোকে কোন মেৰ পেছত তেওঁলোকে এনেকুৱা কৰিছে এয়া আমি বুজিবলৈ মানে বুজি উঠাত অলপ মানে অসুবিধা হৈছে আৰু অসমৰ জনগণৰ লগতে বজালী জিলাবাসী ৰাইজৰ লগতে আমাৰো এটা দাবী যে বজালী জিলাখন পুনৰাই যাতে তেওঁলোকে বাহাল ৰাখে অন্যথা গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'বলৈ অসম চৰকাৰে বাধ্য থাকিব আৰু নেমচুৱেও কেতিয়া হাত সাৱটি বহি নাথাকে অন্যান্য দল সংগঠনৰ লগতে নেমচুৱে সদায় এই জিলাখনৰ হকে এই বজালী জিলাবাসীৰ হকে সদায় মাত মাতি আছে আৰু মাত মাতি যাবলৈ মানে কুণ্ঠাবোধ নকৰে গতিকে পুনৰাই দাবী জনাইছোঁ যাতে বজালী জিলাখন যাতে অসম চৰকাৰে পুনৰাই বাহাল ৰাখে তাৰ কাৰণে আমি দাবী জনাইছোঁ